তো আজি ৰাতিপুৱাই মোৰ প্ৰথমটো কাম হৈছে ডিপুলৈ অহা মানে শুই উঠি ৰোৱাই নাই আৰু স্কুটিলৈ ডিপুলৈহে আহিছোঁ আৰু মানে তেল 100 টকা ভৰাই বাকী ৰেষ্ট আজি যাব লাগিব বিহপুৰীয়া কিন্তু তাৰ আগতে আহিলোঁ মধুৰিআম গছৰ ওচৰলৈ কাৰণ বহুত তাজা মধুৰিআম আছে তো গতিকে 3টামান লৈ মই ওলাই ল'লোঁ বিহপুৰীয়ালৈ বুলি ৰ'ব বেচিবলৈ নহয় মানে সেইদিনা চাৰ্ট যে চিলাব দিছিলোঁ মানে কলেজৰ তো তাকে আনিব গৈ আছোঁ তো এইফালে দীপকক মোৰ চাইকেল দিলোঁ আৰু দীপকৰ হিৰ'খন লৈ আমি দোকান আহি পালোঁ তো দোকান আহিয়ে এতিয়া ধুনীয়াকৈ চাৰ্টটো পিন্ধি চালোঁ অলপমান টাইট ঢিলা হৈছিলে যদিও তাতে ধুনীয়াকৈ চিলাই ল'লোঁ তো বাকী কি চাৰ্ট লৈ আকৌ আহিলোঁ চুলি কাটিবলৈ বুলি মোৰ নহয় চুলি কাটিব ইয়াৰ হেনো চুলি কাটিব শুন তো গতিকে কি আৰু আহি পালোঁ চেলুন বাকী অলপ মই বহাত লাগিলোঁ তো ইয়াত কটাত লাগিলে আৰু কাটিছে চাওকচোন ডিজাইনো বেয়া দিছে লৈ উপায় নাই আৰু দিয়ক অলপ সময় তাতে ৰখিলোঁ মানে ৰখি চুলি ষ্টাইলটো যিমানে যি নহওক মোৰ কিন্তু লং হেয়াৰ ষ্টাইলহে ভাল লাগে দেই সেইটো কৈ দিছোঁ ইয়াত যিমানখিনি লাগক এইবিলাক চুটি হেয়াৰ ষ্টাইল ইমান এটা মোৰ ভাল নালাগে সেইটো কাৰণে মই ৰাখিব বিচাৰোঁ কিন্তু নোৱাৰোঁগৈ উপায় নাই দিয়ক এতিয়া আৰু কি আৰু ঠাণ্ডা পানী আৰু মধুৰিআম খাই আমি ওলাই ল'লোঁ ঘৰলৈ বুলি বাৰু ৰাইজ চাইলৈ মানে দিয়ক তেন্তে যদি ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব দিয়ক তেন্তে বাই বাই